নমস্কাৰ বন্ধুসকল 1988ত 8 ৱৰ্ল্ড ফুড ডে উপলক্ষে FAO সিৰিজত এটা কমেমোৰেটিভ কইন ইস্যু কৰিছিল ভাৰত চৰকাৰে আৰু সেই কইনটো আছিল ৰেইনফেড ফাৰ্মিং বৰ্তমান আপোনালোকে যোনটো মোৰ হাতত দেখা পাই আছে স্ক্ৰিনত এইটোৱে হ'ল ৰেইনফেড ফাৰ্মিংৰ এটা কমেমোৰেটিভ কইন 1 ৰূপী কইন হয় আৰু 1988ত আৰু এটা ডেফিনেটিভ কইনো ইস্যু কৰা হৈছিল আৰু সেই কইনটোৰ 1988ৰ নয়ডা মিণ্টৰ কইনটো খুবেই ৰেয়াৰ কইন আমি বন্ধুসকল সেই ডেফিনেটিভ কইনটোৰ বিষয়ে আজি ভিডিঅ'টোত কথা নাপাতো সেইটো বেলেগ এটা ভিডিঅ'ত আমি কথা পাতিম আজি আমি কথা পাতিবলৈ গৈ আছো ৰেইনফেড ফাৰ্মিংৰ কমেমোৰেটিভ কইনৰ বিষয়ে হয় বন্ধুসকল এই কইনটো এটা স্কেয়াৰ্স ক্যাটেগৰী কইন হয় যোনটো মোৰ হাতত আপুনি দেখা পাই আছে এই কইনটো 2 মিনিটত মিন্টেজ কৰা হৈছিল বম্বে আৰু কলকাতা কিন্তু বহুতে কয় হায়দৰাবাদ মিন্টৰো এনেকুৱা কইন আছে কিন্তু যেতিয়ালৈকে মই দেখা নাপাও মই তেতিয়ালৈকে আপোনালোকৰ আগত ক'বলৈ ভাল নালাগে কাৰণ আজিলৈকে মই হায়দৰাবাদ মিন্টৰ কইনটো দেখা পোৱা নাই বন্ধুসকল বম্বে মিন্টৰ কইনটো এটা স্কেয়াৰ্স ক্যাটেগৰী কইন নহয় কাৰণ ই কোটি কোটি মিন্টেজ কৰা হৈছিল কিন্তু কলকাতা মিন্টৰ কইনটো এটা স্কেয়াৰ্স ক্যাটেগৰী কইন হয় বন্ধুসকল ইয়াৰ যদি আমি ফিচাৰটো চাও ই এটা কপাৰ নিকেল কইন হয় ইয়াৰ ওয়েটটো মাত্ৰ 6 গ্ৰাম ওজনৰ হয় ডায়ামিটাৰটো 26 mm হয় থিকনেছটো 1.5 mm সাৰ্কুলাৰ ইয়াৰ শেপ হয় আৰু সিকিউৰিটি এজ আছে আৰু যদি আমি ইয়াৰ ডিজাইনটো চাও ইয়াৰ যোনটো মেইন সাইড হয় যোনটো আমি ওভাৰ সাইড বুলি কওঁ অশোকা লাইন ক্যাপিটাল আপুনি দেখা পাইছে ওপৰত তলৰ ডিনোমিনেশন 1 টো আছে लेफ्ट साइडे भारत और रुपया लिखा आसे देवनागरीत और राइट साइडे इंडिया और रुपी लिखा आसे यार जदि आमी रिवर्स साइडे चाও यार थीम टू মাজত ধুনিয়াকে ফটো দেখুৱা হৈছে এগৰাকী লেডিয়ে ফুল লৈ আছে ৰাইট সাইডে তলতো ফুল আছে ওপৰত আপুনি দেখা পালে ডাৱৰ দেখা পাব বৰষুণ দি আছে লেফট সাইডে ওপৰত মাউন্টেইনছ আছে তলত গায় আছে আৰু আপুনি ৰাইট সাইডেও দেখা পাব কিছুমান দূৰত পাহাৰ तो लेफ्ट साइडे यात लिखा আছে वर्षा सिंचित खेती বুলি হিন্দীত লিখা আছে মাজত ওপৰত 1988 চনটো লিখা আছে আৰু ৰাইট সাইডে ইংলিশত ৰেইনফেড ফাৰ্মিং লিখা আছে তলত FAO লিখা আছে কাৰণ এইটো এটা FAO সিৰিজৰ কইন হয় বন্ধুসকল সাধাৰণতে আমি দেখা পাও যে চনটো তলত লিখা থাকে আৰু মিন্ট মাৰ্কটো তলত থাকে কিন্তু এইটো এটা অলপ ইউনিক কইন হয় য'ত চনটো ওপৰত লিখা আছে আপোনালোকে দেখা পাইছে ভালকে আৰু তাৰ তলত মিন্ট মাৰ্কটো আছে যেহেতু 1988 ৰ তলত কোনো মিন্ট মাৰ্ক নাই আমি সহজে বুজিব পাৰিম যে এই কইনটো কলকাতা মিন্টৰ কইন হয় এটা স্কেয়াৰ্স ক্যাটেগৰী কইন হয় হয় বন্ধুসকল ইয়াৰ বিষয়ে আমি ডিজাইনটোৰ বিষয়ে আমি গম পালো ফিচাৰৰ বিষয়ে গম পালো এতিয়া যদি আমি ইয়াৰ প্ৰাইচটো বিষয়ে চাও বম্বে মিন্ট যেহেতু এটা কমন কইন হয় এটো হাৰ্ডলি আপোনাৰ 20 to 30 rupees যাব according to the condition আৰু যদি এই কইনটো কলকাতা মিন্টৰ হয় তেতিয়া 35 to 200 rupees লৈকে যাব পাৰে according to the condition বন্ধুসকল মই যোনটো প্ৰাইস কৈছো হেটো এটা প্ৰ্যাকটিক্যাল প্ৰাইস কৈ আছো কিন্তু এটা এপ্ৰক্সিমেট প্ৰাইস যেহেতু হয় কাৰণ প্ৰাইসটো নিৰ্ভৰ কৰে বহুতখিনি কথাৰ ওপৰত আমাৰ নিউজমেটিক মাৰ্কেটত সাধাৰণতে প্ৰাইসটো ফ্লাকচুৱেট কৰে বহুতখিনি কথা ফ্যাক্টৰ নিৰ্ভৰ কৰে যেনেকৈ ডিমান্ড সাপ্লাইৰ ওপৰত কন্ডিশনৰ ওপৰত সিচুৱেচনৰ ওপৰত আৰু কালেক্টৰছক যদি কেনেকুৱা কইন লাগে তেওঁলোকে হেমতে প্ৰাইস দিয়ে বাৰ্গেনিং অলপ হয় তো বন্ধুসকল সদায় প্ৰাইস বিলাক এপ্ৰক্সিমেট হয় কিন্তু মই যিমান পাৰো আপোনালোকক চেষ্টা কৰো এটা সঠিক প্ৰাইস দিবলৈ তাৰ আখে-পাখে হ'ব তাতকে কেতিয়াও খুব বেছি ডিফাৰেন্স হ'ব নোৱাৰে কোনোবাই যদি কয় এই কইনটো লাখত যায় হাজাৰত যায় হেবোৰ বিশ্বাস নকৰিব কাৰণ ইয়াৰ কইনটো দামটো হাৰ্ডলি 200 rupees ইউএনসি কন্ডিশনত হ'ব পাৰে আজি তাৰিখত এটা স্কেয়াৰ্স কইন হয় কিন্তু অনাগত দিনত এই কইনটো আপোনাৰ ৰেয়াৰ ক্যাটেগৰীলে যাব পাৰে বন্ধুসকল আজি এই ভিডিঅটো চাই আপোনালোকৰ কেনেকুৱা লাগিলে নিশ্চয় জনাব যদি ভাল পালে কাইণ্ডলি লাইক কৰিব শেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মোৰ চেনেল প্ৰাঞ্জু বৰা ধন্যবাদ